বন্ধু-বান্ধৱীসকল, আজি আকৌ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ চতুৰ্থটো তেল শোধনাগাৰ ক'ত আছে? অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড়ত আছে বুলি আমি সকলোৱে জানো। গতিকে 1 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটোৰ সদা হৈছে বন্ধু-বান্ধৱীসকল, অসমৰ প্ৰস্তাৱিত গেছ ক্ৰেকাৰ প্ৰকল্পটো ক'ত প্ৰতিষ্ঠা কৰা হৈছে? অসমৰ প্ৰস্তাৱিত গেছ ক্ৰেকাৰ প্ৰকল্পটো ডিব্ৰুগড়ৰ লেপেটকটাত প্ৰতিষ্ঠা কৰা হৈছে বুলি আমি সকলোৱে জানো। গতিকে 2 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নত কোৱা হৈছে, নামৰূপ চাহ কাৰখানাৰ প্ৰধান কেঁচামাল কি? নামৰূপ চাহ কাৰখানাৰ প্ৰধান কেঁচামাল হ'ল প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছৰ জৰিয়তেহে নামৰূপৰ যি চাহ কাৰখানা আছে, সেই চাহ কাৰখানা চলি আছে। গতিকে নামৰূপ চাহ কাৰখানাৰ প্ৰধান কেঁচামাল হ'ব প্ৰাকৃতিক গেছ। মানুহৰ 4 নম্বৰ প্ৰশ্নত কোৱা হৈছে, মানুহৰ অভাৱ পূৰণ কৰা দ্ৰব্য বা বস্তুক সৰল অৰ্থত কি বুলি কোৱা হয়? মানুহৰ অভাৱ পূৰণ কৰা দ্ৰব্য বা বস্তুক সৰল অৰ্থত সম্পদ বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে, বন্ধু-বান্ধৱীসকল, প্ৰাকৃতিক সম্পদক আমি প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি? প্ৰাকৃতিক সম্পদক আমি প্ৰধানকৈ 3টা ভাগত ভগাব পাৰি। গতিকে 5 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 6 নম্বৰ প্ৰশ্নটো সদা হৈছে বন্ধু-বান্ধৱীসকল, কেতিয়া ভাৰত চৰকাৰে বন সংৰক্ষণ আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় বন নীতি ঘোষণা কৰিছিল? এইটো হ'ব 1952 চনত ভাৰত চৰকাৰে বন সংৰক্ষণ আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় বন নীতি ঘোষণা কৰিছে। গতিকে 6 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে, বন্ধু-বান্ধৱীসকল, ভাৰত চৰকাৰে দেশৰ মুঠ ভৌগোলিক অঞ্চলৰ কিমান শতাংশ ভূমি বনাঞ্চল হ'ব লাগে বুলি অনুমোদন কৰিছে? ভাৰত চৰকাৰে দেশৰ মুঠ ভৌগোলিক অঞ্চলৰ 33% ভূমি বনাঞ্চল হ'ব লাগে বুলি অনুমোদন কৰিছে। গতিকে 7 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে, বৰ্তমান আমাৰ দেশৰ কিমান শতাংশ ভূমি বনাঞ্চল? বৰ্তমান আমাৰ দেশৰ 22.1% ভূমি বনাঞ্চল। গতিকে 8 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 9 নম্বৰ প্ৰশ্নত কোৱা হৈছে, দেশ এখনৰ অৰ্থনৈতিক বিকাশৰ মূল ভেটি কি? ইয়াৰ উত্তৰটো হ'ব প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ দেশ এখনৰ অৰ্থনৈতিক বিকাশৰ মূল ভেটি। 9 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নত কোৱা হৈছে, উদ্যোগসমূহক কিহে কেঁচা মালৰ যোগান ধৰিছে? প্ৰাকৃতিক সম্পদে উদ্যোগসমূহক কেঁচা মালৰ যোগান ধৰিছে বুলি আমি জানো। গতিকে 10 নম্বৰ প্ৰশ্নৰ গ নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ। 11 নম্বৰ প্ৰশ্নত কোৱা হৈছে, ভাৰতৰ ভিতৰত আটাইতকৈ ওখ প্ৰজাতিৰ গছ কোনবিধ? শাল। শাল ভাৰতৰ ভিতৰত আটাইতকৈ ওখ প্ৰজাতিৰ গছ। শাল গছটো 60 পৰা 70 মিটাৰলৈকে হয়। গতিকে ভাৰতৰ ভিতৰত যদি আটাইতকৈ ওখ গছ আছে, তেনেহ'লে এইটো হ'ব শাল গছ।
11 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। 12 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে বন্ধু বান্ধৱীসকল, 12 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে অসমৰ হাবিত প্ৰায় কিমান বিধমান আপুৰুগীয়া কপৌফুল পোৱা যায়? অসমৰ হাবিত প্ৰায় 400 বিধমান আপুৰুগীয়া কপৌফুল পোৱা যায়। বৰ দৰকাৰী প্ৰশ্ন, মনত ৰাখিব লাগিব যে আমাৰ যি অসমৰ হাবি, সেই আমাৰ অসমৰ হাবিত 400 বিধমান কি পোৱা যায়? আপুৰুগীয়া কপৌফুল পোৱা যায়। আৰু সেই কপৌফুল হৈছে কি আমাৰ ৰাজ্যিক ফুল। গতিকে এইটো মনত ৰখাৰ বহুত প্ৰয়োজন আছে। 13 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ কোনবিধ সুগন্ধি গছ? সুগন্ধ কোনটো গছৰ পৰা ওলায়? য'ৰ পৰা কিবা চেন আদি তৈয়াৰ কৰা হয়, এইটো হ'ব অগৰু। অগৰু হ'ল সুগন্ধি গছ। গতিকে 13 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব শুদ্ধ উত্তৰ। তলৰ কোনবিধ ঔষধি উদ্ভিদ? নৰসিংহ। নৰসিংহ ঔষধি উদ্ভিদ। নৰসিংহ আমি ঔষধি উদ্ভিদ বুলি জানো। গতিকে 14 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 15 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ কয়লাৰ আৱিষ্কাৰক কোন আছিল? অসমত যি কয়লা, সেই কয়লাৰ আৱিষ্কাৰক কোন আছিল? সেইটো আমি জানো যে বন্ধু বান্ধৱীসকল যে ইংৰাজসকল অসমৰ কয়লাৰ আৱিষ্কাৰক আছিল। গতিকে 15 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 16 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু বান্ধৱীসকল খাৰুৱা তেল শোধনৰ বাবে অসমত কেইটা শোধনাগাৰ আছে? আমি জানো যে আজিলৈকে অসমত খাৰুৱা তেল শোধনৰ বাবে 4টা তেল শোধনাগাৰ গঢ়ি উঠিছে। গতিকে ইয়াৰ গ নম্বৰ অপশ্যনটো হ'ব শুদ্ধ। খাৰুৱা তেল শোধনৰ বাবে অসমত 4টা শোধনাগাৰ গঢ়ি উঠিছে। 17 নম্বৰ প্ৰশ্নত কোৱা হৈছে ভাৰতৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এইটো আমি সকলোৱে জানো বন্ধু বান্ধৱীসকল যে 1901 চনত ভাৰতৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ প্ৰতিষ্ঠা কৰা হৈছিল। গতিকে 17 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অসমৰ 18 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ সাৰ প্ৰকল্প ক'ত অৱস্থিত? অসমৰ যিটো সাৰ প্ৰকল্প এইটো আমি সকলোৱে জানো নামৰূপত অৱস্থিত। গতিকে 18 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 19 নম্বৰ প্ৰশ্নত আকৌ কোৱা হৈছে শেহতীয়াকৈ অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত কিহৰ সন্ধান পোৱা গৈছে? বহুত দৰকাৰী প্ৰশ্ন হয় বন্ধু বান্ধৱীসকল। শেহতীয়াকৈ অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত ইউৰেনিয়ামৰ সন্ধান পোৱা গৈছে বুলি আমি জানিব পাৰিছো। গতিকে 19 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 20 নম্বৰ প্ৰশ্নত কোৱা হৈছে 20 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে বৰ্তমান ডিমা হাছাও জিলাৰ হাফলং অঞ্চলত কিহৰ সন্ধান পোৱা গৈছে? বৰ্তমান ডিমা হাছাও জিলাৰ হাফলং অঞ্চলত সোণৰ চেকুৰৰ সন্ধান পোৱা গৈছে। 20 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হৈছে বৰ্তমান ধুবুৰী জিলা আৰু বিলাসীপাৰাৰ পাহাৰীয়া অঞ্চলত কি পোৱা যায়? মনত ৰাখিবলগীয়া প্ৰশ্ন, বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। আমি জানো যে বৰ্তমান ধুবুৰী জিলা আৰু বিলাসীপাৰা পাহাৰীয়া অঞ্চলত লৰ আকৰ পোৱা যায়। গতিকে 21 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইটোৱে আছিল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্টত জনাব।
আৰু ভিডিঅ'টো নচোৱাকৈ নাথাকিব, পাৰিলে সোনকালে চাব। ধন্যবাদ বন্ধু বান্ধৱীসকল।